নমস্কাৰ। আজি পুনৰ আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই অসমৰ বিভিন্ন স্থানত পোৱা বিভিন্ন বনৌষধি আৰু এই বনৌষধিসমূহৰ বিভিন্ন ঔষধি গুণৰ বিষয়ে কিছু আলোচনা কৰিম। লগতে এই ভিডিঅ'ত এই বনৌষধিবোৰ কোনবোৰ বেমাৰৰ বাবে উপকাৰী সেই বিষয়ে মই কিছু কথা ক'ম। ভিডিঅ'টো চোৱাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ এই চেনেলটো আগবঢ়াই নিয়াত মোক সহায় কৰে যায়। দুপৰটেঙা এনে এবিধ উদ্ভিদ যাৰ ব্যৱহাৰে আপোনাক কিছু বেমাৰৰ পৰা কিছু পৰিমাণে উপশম দিব পাৰে। যেনে ধৰক বৃক্কৰ দোষত কঁকালৰ বিষ হ'লে দুপৰটেঙাৰ পাত খালে কিছু আৰাম পোৱা যায়। তাৰোপৰি মূৰৰ কণী হ'লেও দুপৰটেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিব পাৰি। তাৰোপৰি কেঁচুমৰীয়া ৰোগত দুপৰটেঙাৰ পাত খুন্দি প্ৰলেপ দিব পাৰি। আনকি মূত্ৰাঘাত ৰোগত দুপৰটেঙাৰ পাত 5-6খন খুন্দি তাৰ ৰস খালে প্ৰস্ৰাৱ নিয়মীয়া হয়। অসমত খাদ্য হিচাপে ব্যৱহাৰ কৰা বন শাকসমূহৰ ভিতৰত মধুসোলেং অন্যতম। লগতে বিভিন্ন সৰু সুৰা বেমাৰৰ ঘৰুৱাহি তথা সহজতে উপশম পাব পৰা ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বহুকেইটা ঔষধি গুণ আছে, যেনে ডিচেণ্ট্ৰি, পেটৰ জ্বলা পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি। আমাৰ গাঁওসমূহত সাধাৰণতে পোৱা এবিধ বনৰীয়া উদ্ভিদ হ'ল লাইজাবৰি। ইও এবিধ অতি ঔষধি গুণসম্পন্ন উদ্ভিদ। কেইটামান বিশেষ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি। বিচাই ডাকিলে লাইজাবৰি এমুঠি খুন্দি তাৰ ৰস লগালে তৎক্ষণাত তাৰ নোমবোৰ ওলাই যায়। তাৰোপৰি শিশুৰ জ্বৰ মূৰত উঠিলে লাইজাবৰি এমুঠি খুন্দি তাৰ প্ৰলেপ লগাব লাগে। তাৰোপৰি শিশুৰ পয়া লগা ৰোগতো লাইজাবৰি ৰসেৰে মালিচ কৰিব পাৰি। আমাৰ গাঁওসমূহত সহজে পোৱা এবিধ উদ্ভিদ হ'ল মচন্দৰী। ইয়াৰ বহুকেইটা ঔষধি গুণ আছে, যেনে গ্ৰহণী, পেট চলা, পেট খামুচ মাৰি ধৰা আদি ৰোগত ইয়াক পাতত দি খালে কিছু উপশম পোৱা যায়। তাৰোপৰি ইয়াক নিয়মীয়াকৈ খাই থাকিলে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। তাৰোপৰি ইয়াক ব্যৱহাৰ কৰি থাকিলে ৰক্তকণিকা বৃদ্ধি হয়। গতিকে এইখিনি গুণেৰে ভৰা এই উদ্ভিদবিধ সাধাৰণতে আমি ব্যৱহাৰ কৰিব লাগে। ইয়াক খাদ্য হিচাপে অসমত বহুলভাৱে ব্যৱহাৰ কৰা হয়। তাৰোপৰি ইয়াৰ বহুকেইটা এনে ঔষধি গুণ আছে যাৰ বাবে আমি ইয়াক খোৱাটো বৰ দৰকাৰী। হাড় ভগা আৰু যোৰা লৰা ৰোগত ভেদাইলতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাইলতাৰ ৰস খাব লাগে। শিৰা সংকোচন হ'লে ভেদাইলতাৰ ৰস তিল তেলৰ লগত মিহলাই শিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়া কৰে। তাৰোপৰি ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধি খালে বাত বিষৰ পৰাও কিছু উপশম পোৱা যায় বুলি কোৱা হয়। তাৰোপৰি কেঁচুমৰীয়া, পেট চলা, দাঁত বিষ, এলাৰ্জি আদি ৰোগত ইয়াক ব্যৱহাৰ কৰিব পাৰি।